আমাৰ মানুহৰ এটা ভুল ধাৰণা আছে যে আন্তঃগাঁথনি হ'লে পৰ্যটন হ'ব, পৰ্যটন হ'লে আন্তঃগাঁথনি হ'ব, দুইটাই সমসাময়িক। এইটো ভাবিব নালাগে যে অসমৰ আজিৰ তাৰিখত কাজিৰঙাত এনেকুৱা কোনো আন্তঃগাঁথনিৰ অভাৱ হোৱা নাই যে যাৰ কাৰণে পৰ্যটক অহা নাই। আমাৰ কথা হ'ল পৰ্যটক যেতিয়াই আহি থাকিব। এতিয়া চাওক, আমি কেইদিনমান আগত তাজ গ্ৰুপৰ লগত হাতীখুলি আৰু কেলিডন টি ষ্টেটত দুখনকৈ তাজ গ্ৰুপৰ হোটেলৰ কাৰণে MOU চাইন কৰিছোঁ। ৰেডিচনৰ লগত এতিয়া MOU চাইন কৰিব গৈ আছোঁ। ৰিলায়েন্সৰ লগত গৈছোঁ। কিন্তু ডাঙৰ ডাঙৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকে আজি ইয়াত আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তাৰ কাৰণ কি? এই যে আজি 30-40টা বছৰে ইয়াৰ লোকসকলে পৰ্যটন ক্ষেত্ৰখনক আগবঢ়াই লৈ গ'ল, গতিকে মানুহ অহা আৰম্ভ হৈছে। ঠিক তেনেকৈ কথাটো হ'ল যে একেদিনাই মই যদি ভাবোঁ যে আমাৰ প্ৰথম ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব, তাৰপিছত মানে পৰ্যটন আগবাঢ়িব, সেইটো এটা ভুল ধাৰণা। আৰু এটা কথা মনত ৰাখিব যে বিল্ডিং বা ডাঙৰ ডাঙৰ আন্তঃগাঁথনি চবতে বনাব পাৰি, কিন্তু কাজিৰঙা চবতে বনাব নোৱাৰি। সেইটোৱে কাজিৰঙাৰ আটাইতকৈ ডাঙৰ USP। কাজিৰঙাটো চবতে বনাব নোৱাৰি, কিন্তু ডাঙৰ ডাঙৰ বিল্ডিংটো চবতে বনাব পাৰি। মন গ'লেই মানুহে বনাই ল'ব। মানুহৰ টকা ধনী দেশবিলাকে যেতিয়াই তেতিয়াই আন্তঃগাঁথনি বনাই ল'ব, কিন্তু কাজিৰঙা তেওঁলোকে বনাব পাৰিব নেকি? আৰু সেইকাৰণে কাজিৰঙাটো আমাৰ USP এইটোৱে যে এইখন কাজিৰঙা, ইয়ালৈ আহক, ইয়াত বন্যপ্ৰাণীৰ যি মনোমোহা দৃশ্য, য'ত মানসিক আনন্দ পাব পাৰি, তেনেকুৱা এটা পৰিৱেশলৈ আহক। আমি সেইটোৱে। আৰু যেতিয়াই পৰ্যটক আহিব, পৰ্যটকৰ যি বস্তুৰে অভাৱ হ'ব, লগে লগে তাত নিজে নিজে সুন্দৰভাৱে হ'ব আৰু গৈয়ে আহিব। আৰু আমি এটা কথা বিশ্বাস কৰোঁ যে চৰকাৰী খণ্ডতকৈ বেচৰকাৰী খণ্ডত বেছিকৈ পৰ্যটকৰ আন্তঃগাঁথনি হ'ব লাগে। চৰকাৰীটো কৰিব, কিন্তু চৰকাৰী খণ্ডতকৈ বেচৰকাৰী খণ্ডত প্ৰাইভেট মানুহবিলাকে আহি ইয়াত আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগে, যাৰ পৰা পৰ্যটনৰ ক্ষেত্ৰখনত এটা কম্পিটিশ্যন হয় আৰু ভাল ছাৰ্ভিচ দিয়াৰ এটা কম্পিটিশ্যন হয়। আৰু মই ভাবোঁ যে সেই দিশত অসমখন আগবাঢ়িছে। এতিয়া অসম পৰ্যটন বিভাগৰ কথাটো হ'ল যে অসম চৰকাৰে, ৰাজ্য চৰকাৰে পৰ্যটনৰ মানে এই ধৰণৰ অতিথিশালা চলোৱাটো আমাৰ লক্ষ্য নহয়। আগত আছিল যে এটা সময়ত পৰ্যটন ক্ষেত্ৰখন গঢ় দিবৰ কাৰণে অতিথিশালা নিৰ্মাণৰ প্ৰয়োজন আছিল। এতিয়া আমি নতুন নতুন বিভিন্ন ধৰণৰ আন্তঃগাঁথনিসমূহ আমি বিভিন্নজনক, ইয়াৰে স্থানীয় হওক, ভাল ব্ৰেণ্ডেড যিবিলাক নাম থকা হোটেল আছে, তেওঁলোকৰ দ্বাৰা মেনেজমেণ্ট কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি বেছি আন্তঃগাঁথনিবিলাক পুনৰ নিৰ্মাণ কৰা নাই। আৰু যিখিনি পুনৰ নিৰ্মাণ কৰাৰ প্লেন কৰিছোঁ, কেইটামান আন্তঃগাঁথনি পুনৰ নিৰ্মাণ হ'ব। এইবাৰ আমি প্ৰায় 15 কোটি টকা ব্যয়েৰে ইয়াত আমাৰ যিখিনি আন্তঃগাঁথনি আছে তাৰো পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছোঁ। কিন্তু বেছিভাগ আমি প্ৰাইভেটৰ লগত PPP মোডত যাব বিচাৰিছোঁ। আৰু সেইটোৱেই পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে ভাল বতৰা বুলি বিশ্বৰ বিভিন্ন ধৰণত য'ত পৰ্যটন চলিছে তাৰ পৰাই সেইটোৱেই ব্যাখ্যা পোৱা যায়। কেজুৱেল কৰ্মী কেতিয়াও ৰেগুলাৰ হ'ব নোৱাৰে, এই ধাৰণাটো আপোনালোকে নিদিব। কেজুৱেল মানে কেজুৱেলেই। তেওঁক কেজুৱেলটো কেনেকৈ আমি বেছি সুবিধাজনকভাৱে চাকৰিটো সফলভাৱে কৰি থকাৰ সুবিধা দিব পাৰোঁ, সেইটো এটা বেলেগ কথা। তেওঁলোকৰ দৰমহা বৃদ্ধি, তেওঁলোকৰ আন সুবিধা দিয়া, এইটো এটা বেলেগ কথা। কিন্তু কেজুৱেল কেতিয়াও ৰেগুলাৰ হ'ব নোৱাৰে। আৰু কেজুৱেল ৰেগুলাৰ হ'ব গ'লে মই চৰকাৰে কৰিব খুজিলেও কোৰ্টে কৰিব নিদিয়ে, হাইকোৰ্টে বাধা দিব। গতিকে এই ধৰণৰ ধাৰণাটো তেওঁলোকৰ মনত নিদিব যে তেওঁলোক কেতিয়াবা ৰেগুলাৰ হ'ব। তেওঁলোকক এই ধাৰণাটো দিয়ক, ভালকৈ কাম কৰক, আমি তেওঁলোকৰ সকলো দিশ চোৱা চিতা কৰিম। এতিয়া কোনোবাই এবাৰ সোমালে বুলি কোনো কাম নকৰিব, এতিয়া আৰু কাম নকৰা মানুহ টিকি থকাটো দিগদাৰ। এতিয়া কাম ভালকৈ কৰক, আমি তেওঁলোকক দায়িত্ব দি থাকিম, কাম কৰি থাকিম, তেওঁলোকৰ পৰা দৰমহা বঢ়োৱাৰ চিন্তা কৰিম। এই কেজুৱেল কৰ্মীসকল যেতিয়া সোমাইছিল, আজিতো দৰমহা বৃদ্ধি হৈছে, আৰু ভালকৈ কাম কৰক। আমাৰ চৰকাৰৰ আয় বৃদ্ধি কৰক, টুৰিজিমৰ আয় বৃদ্ধি কৰক, তেওঁলোকক আৰু দৰমহা বঢ়াই দিম। কিন্তু তেওঁলোক ৰেগুলাৰ হ'ব বুলি এটা ধাৰণা দিব নালাগে, দিলে তেওঁলোকৰ মনত দুখ পাই থাকে। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।